ল'ৰাকেইটাই বৰ ধুনীয়াকৈ সজাইছে জাষ্ট বিয়া ঘৰৰ নিচিনা। ৰাতি আহিব নহয় আপোনাক, ৰাতি পাৰ্টি কৰিবলৈ সেইকাৰণে আহিব লাগিব। ৰাতি আচল পাৰ্টিটো হ'ব নহয়, ৰাতি আপোনাৰ সেইটো পাৰ্টিটো হ'ব নহয়। অঁ মানে আহিব লাগিব বাৰু, কৈছিলে আপোনাক ৰ'দে ৰাতি আহিব। এইটো হৈছে আমাৰ কোৰ্ট। আজি মানে কোৰ্টত কিবা এটা আছে, কি আছে মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। তো নমস্কাৰ সকলোকে, নমস্কাৰ। এয়া মই মানে এতিয়া আছোঁ কোৰ্টত। আজি মানে কোৰ্টত এনুৱেল জেনেৰেল মিটিং আছে, গতিকে মই মানে অলপ কিবা এটা দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাইক এটা কৰি দিব নিজৰ বুলি। আৰু এইটো হৈছে কোৰ্ট কেম্পাছৰ ভিতৰত বহুত ধুনীয়াকৈ সজুৱাই পৰাই তুলিছে মানে আমাৰ এক্সিকিউটিভ মেম্বাৰসকলে। আৰু এইফালে এওঁলোকে লাগি আছে খানা বনোৱাত, লাঞ্চ প্লাছ ডিনাৰ হ'ব আজি। আৰু এইটো হৈছে তেজপুৰ ফিল্ড সন্থা নিউ বিল্ডিংটো। আৰু ইয়াত মানে ফটো উঠিবৰ কাৰণে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু এতিয়ালৈকে মানুহ বেছি হোৱা নাই, কাৰণ ইমান টাইমো হোৱা নাই ন। আৰু তেওঁলোকে একদম পূৰা বিজি হৈ আছে, পূৰা ইয়াৰ লগত এখন ফটো বহুত ভিডিঅ' কৰিছোঁ মানে বুজিছেনে, একদম পূৰা চেল্ফিত ব্যস্ত মানে আৰু না। আপোনালোকে উঠকচোন, উঠক কৰিম দেই। ফটো মই উঠিলোঁ, তাৰপিছত মই যাম দুলুমণি বাইদেউৰ ওচৰত। ভিডিঅ' বনাই আছা? ভিডিঅ' বনাইছোঁ, কওক। আজি আজি আমাৰ বছৰেকীয়া সাধাৰণ সভা, হয় খুব ভাল লাগিছে। প্ৰত্যেক বছৰে হয়। আজি বহুত ফূৰ্তি লাগিছে এইকাৰণে যে আহি পেলাই দেখিছোঁ মানে আমাৰ ল'ৰাকেইটাই বৰ ধুনীয়াকৈ সজাইছে জাষ্ট বিয়া ঘৰৰ নিচিনা। আৰু তেওঁলোকৰ মনতো বৰ উৎসাহ। আশা কৰোঁ আমাৰ বাৰ লাইব্ৰেৰী এইটো একতা ঐক্য বা তেওঁলোকৰ হেৰিখিনি মানে ধৰক ভাই বহনৰ যিটো সম্বন্ধ সেইটো যেন সদায় বজাই থাকে। আৰু আপোনালোকে অভিজিত আছে, অভিজিতক কিবা ক'বনে? একো নকওঁ, নাই একো নক'লে কেনেকৈ কোৱা, মানে কিবা ক'ব। এনুৱেল জেনেৰেল মিটিং আজি চবে আহিব লাগে, চবে মিটিঙত উপস্থিত থাকিব আৰু ধুনীয়াকৈ আমাৰ সন্ধিয়া কালচাৰেল প্ৰগ্ৰাম হ'ব, এনজয় কৰিব। খানাৰ ব্যৱস্থা আছে, গোটেইখিনি চবে আহিব। যোগ দিয়ক আৰু আমাৰ যাতে অনুষ্ঠানটো সাফল্যমণ্ডিত হয়। ডাঙৰ সৰু মানে জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোকে মই কৰজোৰে আবেদন জনাইছোঁ। ঠিক আছে, ধন্যবাদ বাইদেউ। তো এয়া আছিল দুলুমণি বাইদেউ। দুলুমণি বাইদেৱে আমাক বহুত বেছিয়ে মৰম কৰে, ৰৌজদাহঁতৰ নিচিনা। আজিলৈকে মানে আমাক একো কোৱাই নাই, মানে আজি কিন্তু বাইদেউ বহুত ধুনীয়াকৈ সাজি পাৰি আহিছে, ইউনিফৰ্মত অহা নাই। আজি মিটিং আছে বুলি বাইদেউ মানে চিভিল ড্ৰেছতে আহিছে। আৰু কিন্তু এটা কথা ভাল বাইদেউৰ, মানে বাইদেউ মানে কোৰ্টত ফাৰ্ষ্ট আহে মানে, সেয়াই আৰু। গতিকে মইনো আৰু কি ক'ম। গতিকে এতিয়া মই যাম ভিতৰলৈ সোমাই যাম, ভিতৰত আপোনাৰ ষ্টেজটো দেখাম। আৰু এইটো চাওক ষ্টেজটো, ইয়াত মানে অলপ পিছত মানে 11টা মানৰ পৰা মিটিংটো আৰম্ভ হ'ব আৰু। গতিকে আৰু ইয়াৰ লগতে মানে ৰাতিৰ কাৰণে যোনটো প্ৰগ্ৰেম হ'ব, সেই প্ৰগ্ৰেমটোৰ কাৰণে সকলোৱে ইয়াত লাগি আছে। আৰু সেয়াই আৰু এওঁলোক হৈছে ইলেক্ট্ৰিচিয়ান, তেওঁলোকে ইলেক্ট্ৰিকৰ কিবা কাম চাম কৰি আছে, সেয়াই আৰু। লাগি আছে নেকি? মানে হেৰি আজি ৰাতি কিবা হ'ব? অঁ মিটিং আছে। তাৰপিছত আৰু আপোনাৰ কিবা লাচাৰ নাইটটো ৰাতি হ'ব নহয় জানো? অঁ মানে সেইকাৰণে আপোনালোকে ৰেডি কৰি আছে নহয় জানো? আছে ন? আছোঁ ময়ো আছোঁ। অভিজিত দাহঁত এক্সিকিউটিভ মেম্বাৰটো, তেওঁলোকে এইবিলাক ডেক'ৰেশ্যন কৰিছে। আপোনাৰ এইখিনিতে সজাইছে আৰু সেইফালেও সজাইছে মানে। আৰু আমালোকে আচলতে ভিতৰত হ'ব মানে হেৰি কৰি পেলাই। গতিকে চাই থাকিব আৰু লাগে না কৰি দিব আৰু নিজৰ ভিতৰত। ঠিক আছে, তোমাৰ দিয়ে। তো এইটো হৈছে আমাৰ CGM কোৰ্ট। মই মানে ইলেকশ্যনৰ পিছত কৈ আছোঁ এতিয়া, মোৰ মানে তাতো কিবা এটা কাম আছেতো। মই ভাবিছোঁ মানুহ এতিয়ালৈকে হোৱা নাই, ফ্লেগ হোষ্টিঙৰ হোৱাৰ আগতে মোৰ কামটো কৰি আহোঁগৈ, তাৰপিছত মই আপোনাক দেখাম। আৰু এইটো হৈছে আমাৰ প্ৰিএম্বল। উই দ্য পিপল অফ ইণ্ডিয়া হেভিং চলেমলি ৰিজল্ভ টু কনষ্টিটিউট ইণ্ডিয়া ইন টু এ ছভাৰেইন ছ'চিয়েলি ছেকুলাৰ টিমৰী ৰিপাব্লিক, বাকীখিনি আপোনালোকে কৈ দিব। গতিকে আজি মানে মিটিং আছেতো, সেইকাৰণে মানে চবেই অলপ দেৰিকৈ আহিব। গতিকে এনুৱেল জেনেৰেল মিটিং বহুত ডাঙৰকৈ হয় আৰু খানা চানাও হয় বহুত ডাঙৰ হেৰিকৈ, লাঞ্চ প্লাছ ডিনাৰ হয়, সেয়াই আৰু। A few moments later.
এয়া আমাৰ ফ্লেগ হোষ্টিঙৰ কাৰ্যসূচী সমাপ্ত কৰিলে। এতিয়া আমাৰ মাননীয় আমাৰ তেজপুৰ উকিল সন্থাৰ প্ৰেছিডেণ্ট SK আলম ছাৰে স্পীচ দি আছে। তাৰ পাছত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচীসমূহ সমাপ্তিৰ পাছত আমাৰ যোনটো আজিৰ দিনটোৰ কাৰণে যোনটো মিটিং হ'ব সেইটো ষ্টাৰ্ট হ'ব 11মান বজাৰ পৰা। জাতি দেশৰ আৰু এই অনুষ্ঠানটিৰ মংগল কামনা কৰে। এই অনুষ্ঠানটিৰ কাৰণে যিবোৰ উৎসৰ্গা কৰিছিল সেইসকলৰ পবিত্ৰ স্মৃতিত আজি তেজপুৰ উকিল সন্থাৰ আৰ্থিক সাধাৰণ সভাত তেওঁলোকক আন্তৰিকতাৰে কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি নিবেদন জনাইছোঁ। আজি প্ৰথমতে তেজপুৰ উকিল সন্থাৰ সন্মানীয় সদস্য SK আলম ছাৰে সেই মৃত ব্যক্তিসকললৈ নমস্য ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিলে। ইয়াৰ পাছতে আমি তেজপুৰ উকিল সন্থাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো সন্মানীয় সদস্যসকললৈ তেওঁলোকে আহি সেই মহান ব্যক্তিসকলৰ তো এয়া দেখিছে নহয় একদম পুৰা চব ইয়াত ফটো চটো উঠাই ব্যস্ত হৈছে। আপোনাক বহুত কৰিছিলোঁ দিয়ক বাইদেউ। বৰ ভাল ল'ৰা। নাই আপুনিতো মেইন হয় ন? ৰ'জদক ইয়াতে আছে, ৰ'জদক কিবা এটা ক'বলৈ কওঁ আৰু। নাই অলপ কিবা এটা কওক আৰু আজি আপোনাৰ মিটিং আছে বুলি অলপ কিবা এটা কওক আৰু। আজি বাৰ্ষিক সাধাৰণ সভা পিছতো অতি আনন্দিত হৈছোঁ। অতি সুন্দৰভাৱে গোটেই এইখিনি সজোৱা পৰোৱা কৰাইছে। এতিয়া বৰ্তমান স্মৃতি চাৰত চলি আছে। মানে আৰু আপোনাৰ লাঞ্চটো কেতিয়া হ'ব? লাঞ্চ এইটো লাঞ্চ এই মিটিং চলি থকাৰ পিছত ৰাতি আহিব নহয় আপোনাক? ৰাতি পাৰ্টি কৰিবলৈ চেষ্টা মানে আহিব লাগিব। ৰাতি আচল পাৰ্টিটো হ'ব নহয়, ৰাতি আপোনাৰ সেইটো পাৰ্টিটো হ'ব নহয়। পাৰোঁ আহিম। মানে আহিব লাগিব বাৰু। পিছলে আপোনাক ৰ'দে ৰাতি আহিব মানে কি এতিয়া আছে আৰু মানে আপোনাক লগে লাগি দিছে। তো আজিলৈ ইমানলৈ নেকি, আৰু বিশেষ একো ক'বলৈ নাই, কিন্তু নেক্সট ভিডিঅ'ত পুনৰবাৰ আকৌ লগ পাম। আজিলৈ বাই বাই, টাটা।